দিশবিলাক এজন মানুহে সুস্থভাৱে শান্তভাৱে কেনেকৈ জীয়াই থাকিব লাগে এই গোটেই মেনেজমেণ্টৰ থ্ৰু যোগা আমি পাবলৈ সক্ষম হ'ম। গতিকে 21 তাৰিখত আমি চবেই অংশগ্ৰহণ কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগা চেলিব্ৰেট কৰাটো আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে সৌভাগ্যৰ কথা। গতিকে সেই দিনটোৰ কাৰণে আমি বাট চাই আছোঁ। আন কিবা কাৰ্যসূচী থাকিব নেকি যোগাৰ উপৰিও? যোগা দিৱসৰ লগত অইন কাৰ্যসূচী ৰখা নাই। আমাৰ বাক্সা ডিষ্ট্ৰিক্ট হিচাপে সিদিনা বাক্সাৰ জেল মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপেনিং কৰিব আৰু ছেম ডে চিৰাঙলৈ গৈ পেলাই চিৰাং ডিষ্ট্ৰিক্টৰ নতুনকৈ নিৰ্মাণ কৰা জেলটোকো সিদিনাই অপেনিং কৰা হ'ব। আমি এতিয়া যোগাটো কৰি ল'ম, তাৰপিছত নিৰ্বাচন কৰিম। দিশবিলাক এজন মানুহে সুস্থভাৱে শান্তভাৱে কেনেকৈ জীয়াই থাকিব লাগে এই গোটেই মেনেজমেণ্টৰ থ্ৰু যোগা আমি পাবলৈ সক্ষম হ'ম। গতিকে 21 তাৰিখত আমি চবেই অংশগ্ৰহণ কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগা চেলিব্ৰেট কৰাটো আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে সৌভাগ্যৰ কথা। গতিকে সেই দিনটোৰ কাৰণে আমি বাট চাই আছোঁ। আন কিবা কাৰ্যসূচী থাকিব নেকি যোগাৰ উপৰিও? যোগা দিৱসৰ লগত অইন কাৰ্যসূচী ৰখা নাই। আমাৰ বাক্সা ডিষ্ট্ৰিক্ট হিচাপে সিদিনা বাক্সাৰ জেল মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপেনিং কৰিব আৰু ছেম ডে চিৰাঙলৈ গৈ পেলাই চিৰাং ডিষ্ট্ৰিক্টৰ নতুনকৈ নিৰ্মাণ কৰা জেলটোকো সিদিনাই অপেনিং কৰা হ'ব। আমি এতিয়া যোগাটো কৰি ল'ম, তাৰপিছত নিৰ্বাচন কৰিম। দিশবিলাক এজন মানুহে সুস্থভাৱে শান্তভাৱে কেনেকৈ জীয়াই থাকিব লাগে এই গোটেই মেনেজমেণ্টৰ থ্ৰু যোগা আমি পাবলৈ সক্ষম হ'ম। গতিকে 21 তাৰিখত আমি চবেই অংশগ্ৰহণ কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগা চেলিব্ৰেট কৰাটো আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে সৌভাগ্যৰ কথা। গতিকে সেই দিনটোৰ কাৰণে আমি বাট চাই আছোঁ। আন কিবা কাৰ্যসূচী থাকিব নেকি যোগাৰ উপৰিও? যোগা দিৱসৰ লগত অইন কাৰ্যসূচী ৰখা নাই। আমাৰ বাক্সা ডিষ্ট্ৰিক্ট হিচাপে সিদিনা বাক্সাৰ জেল মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপেনিং কৰিব আৰু ছেম ডে চিৰাঙলৈ গৈ পেলাই চিৰাং ডিষ্ট্ৰিক্টৰ নতুনকৈ নিৰ্মাণ কৰা জেলটোকো সিদিনাই অপেনিং কৰা হ'ব। আমি এতিয়া যোগাটো কৰি ল'ম, তাৰপিছত নিৰ্বাচন কৰিম। দিশবিলাক এজন মানুহে সুস্থভাৱে শান্তভাৱে কেনেকৈ জীয়াই থাকিব লাগে এই গোটেই মেনেজমেণ্টৰ থ্ৰু যোগা আমি পাবলৈ সক্ষম হ'ম। গতিকে 21 তাৰিখত আমি চবেই অংশগ্ৰহণ কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগা চেলিব্ৰেট কৰাটো আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে সৌভাগ্যৰ কথা। গতিকে সেই দিনটোৰ কাৰণে আমি বাট চাই আছোঁ। আন কিবা কাৰ্যসূচী থাকিব নেকি যোগাৰ উপৰিও? যোগা দিৱসৰ লগত অইন কাৰ্যসূচী ৰখা নাই। আমাৰ বাক্সা ডিষ্ট্ৰিক্ট হিচাপে সিদিনা বাক্সাৰ জেল মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপেনিং কৰিব আৰু ছেম ডে চিৰাঙলৈ গৈ পেলাই চিৰাং ডিষ্ট্ৰিক্টৰ নতুনকৈ নিৰ্মাণ কৰা জেলটোকো সিদিনাই অপেনিং কৰা হ'ব। আমি এতিয়া যোগাটো কৰি ল'ম, তাৰপিছত নিৰ্বাচন কৰিম।